সকলোকে নমস্কাৰ জনাই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে গম পাইছে বৰ্তমান বিশ্বত কিদৰে কৰোনাই আতংকৰ সৃষ্টি কৰিছে আৰু সেই প্ৰভাৱ আমাৰ অসমতো বৰ্তমান পৰিছে আৰু চৰকাৰে বৰ্তমান যি লকডাউনৰ ব্যৱস্থা কৰিছে তাৰ বাবে আমাৰ কিছু দুখীয়া পৰিয়ালে কাম কৰিবলৈ যাব পৰা নাই তাৰ বাবে কিছু পৰিয়ালে খাদ্যৰ সংকটত ভুগিছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ গাঁৱৰ ভিডিবি পাৰ্টিৰ সহযোগত আজি কেইঘৰমান দুখীয়া পৰিয়ালক কিছু সামগ্ৰী দান কৰিছিলে তাৰে আজি ভিডিঅ' এটা কৰিছিলোঁ চাওকচোন ভিডিঅ'টো আৰু সকলোৱে যেন হাতখন ভালদৰে সঘনে ধুই থাকে আৰু যেতিয়ালৈকে চৰকাৰে নিৰাপদ বুলি ঘোষণা নকৰে তেতিয়ালৈকে যেন আপোনালোকে অপ্ৰয়োজনীয় কাৰণত কোনেও ঘৰৰ পৰা নোলায় আৰু কিছুমানে ছ'চিয়েল মিডিয়াত ধেমালি কৰি কিছুমান উৰা বাতৰি প্ৰচাৰ কৰিছে সেইসকলক কৈছোঁ বহুত ধেমালি কৰিলে আৰু এই সংকটৰ সময়ত যেন আপোনালোকে এইবোৰ নকৰে পাৰে যদি আপোনালোকে সঠিক তথ্য দি ৰাইজক সজাগ কৰাওক এইটো লওক ইয়াতে চাবোন এডোখৰ আছে দালি আছে কেইটামান তাৰপিছতে ইয়াতে নিমখ আছে এসাঁজ বনাই খাব আমি কোনো এইটো চৰকাৰৰ ফালৰ পৰা দিয়া নাই কোনো বেলেগ কোনো প্ৰশাসনে বা কিবা দিয়া নাই আমি নিজৰ ভিডিঅ'ৰ ফালৰ পৰা যিমানকণ পাৰোঁ খাদ্য অনুযায়ী আমি সহায় এটা কৰিছোঁ মুঠতে আৰু ঘৰতে থাকক সুৰক্ষিত থাকক যিসকলৰ সামৰ্থ্য আছে সেইসকলক মই এটা অনুৰোধ জনাইছোঁ যেনেদৰে পাৰে আপোনালোকে এই সংকটৰ সময়ত দুখীয়া শ্ৰেণীক সহায় কৰক আৰু হয়তো কিছুমানে বৰ্তমানে সহায় কৰিছেও চাগে আৰু সেইসকলক মই এই ভিডিঅ'টোৰ যোগেদি ধন্যবাদ জনাইছোঁ আৰু শেষত মই এটা কথা কওঁ আপোনালোকে কিছুমানে যে ইমান উৰা বাতৰি প্ৰচাৰ কৰিছে সেই উৰা বাতৰিৰ প্ৰতি আপোনালোকে কোনো ভয় নাখাব আৰু আপোনালোকে আৰু যিসকলে সেই উৰা বাতৰি প্ৰচাৰ কৰিছে সেইসকলক মই কৈছোঁ বৰ্তমান যি পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকে যেন কোনেও সেই উৰা বাতৰিসমূহ প্ৰচাৰ নকৰে তাৰ প্ৰতি আপোনালোকৰ লক্ষ্য ৰাখিব আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বৰ্তমান যি অৱস্থা হৈছে গতিকে আপোনালোকে সকলোৱে ঘৰতেই থাকক